মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখাবলৈ লৈছোঁ মা আৰু মই নিজ হাতে বোৱা মেখেলা চাদৰ। এয়া চাওক, এয়া প্ৰথমে বগাযোৰ পৰা আৰম্ভ কৰিছোঁ। এয়া এনেকৈ ফুল বচা আছে, তাৰপিছত মাজত বুটা। এয়া চাওক, এয়া মায়ে বৈছে, ভণ্টিয়ে ফুল বাচি দিছে। এয়া চাদৰ আৰু এয়া মেখেলা। মেখেলাখনতো তেনেকৈ এইটো ফুল বচা আছে আৰু ওপৰলৈকে বুটা আছে, চকলেট কালাৰ আৰু মাজত এইটো হালধীয়া দিয়া আছে। এইযোৰ তাৰপিছত এইযোৰ কালাৰটো কি কালাৰ হ'ব, এইটো পিঁয়াজী কালাৰ হয়। সেউজীয়া ফুল বাচিছে আৰু ইয়াত মাজত কলা দিছে। এইযোৰ চাওক, এইখন চাদৰখন গোটেই মাজতে বুটা আছে। ইয়াত এইখন মেখেলাখনো তেনেকৈ গোটেইখনতে বুটা আছে। এইটো ব্লাউজৰ পিচটো চিলোৱা নাই বাৰু। এইযোৰ বেঙুনীয়া আৰু সেউজীয়া গাড়ী দিয়া আছে। এয়া এখন মেখেলা আৰু এয়া চাদৰখন সেউজীয়া দহি বটা আছে। এইযোৰ চিম্পুলকে, এয়া মেখেলা এনেকৈ চিম্পুলকে ৰাখিছে। এইযোৰ আপোনালোকক যদি কাৰোবাক লাগে কমেণ্ট কৰিব, মই ফোন নাম্বাৰ দিম। এখন চাদৰ এইযোৰ এদিন দেখাইছিলোঁৱে আপোনালোকক, বৈ থাকোঁতেও দেখাইছিলোঁ, চিলাব দিওঁতে। এইযোৰ কলাত এইটো চিলভাৰ কালাৰ বৈ দিছে। এইযোৰ এয়া মেখেলা আৰু এয়া চাদৰ চিম্পুলকৈ ৰখা হৈছে। এইযোৰ চিম্পুলকৈ ৰখা হৈছে। এইযোৰ পেৰট গ্ৰীণ হয়। এইটো আধালৈকে কলা বৈ দিয়া আছে। এইখন মেখেলা, এয়া চাদৰখনো তেনেকৈ এয়া কলা মেখেলা চাদৰ। তলৰ পাৰিটো সৰুকে ফুল বাচি দিয়া আছে আৰু মাজত সৰু সৰু বুটা। এয়া ধৰিব পাৰিছে নাই? এইযোৰ ভণ্টিয়ে বচা হয়। মেখেলা আৰু এখন চাদৰখন ৰঙা দহি বটা আছে আৰু চাদৰখন মাজত গোটেই বুটা আছে সৰু সৰুকৈ। এয়া ভাল লাগিলে কমেণ্ট কৰিব। এয়া ৰঙা মেখেলা চাদৰ। এইযোৰ চিম্পুলকৈ ৰখা হৈছে। এয়া আধালৈকে কলা বৈ দিয়া হৈছে, তাৰপিছত এইডোখৰ ৰঙা চিম্পুলকৈ। আৰু এয়া মেখেলা আৰু এয়া চাদৰখনো তেনেকৈ আধালৈকে কলা বৈ দিয়া আছে, তাৰপিছত মাজৰডোখৰ ৰঙা আৰু কলা দহি বটা আছে। এইযোৰ বগা মেখেলা চাদৰ।
এইযোৰ এয়া মেখেলা, ইয়াত সেউজীয়া আৰু কলা বচা আছে ফুল, এয়া ওপৰলৈকে আছে বুটা। এয়া চাদৰ, চাদৰখনো গোটেই মাজতে আছে বুটা। এয়া সেউজীয়া আৰু কলা দহি বটা আছে। এখন শাৰী, এখন মায়ে বৈছিলে, চব কলা লগাইছিলে, তাৰপিছত এইটো য়েল্ল' কালাৰ এইটো বৈ দিছিলে। এয়া চাওকচোন ইমান বহল, শাৰীখন বওঁতে অলপ কষ্ট হয় বাৰু, হ'লেও মায়ে বৈছিলে এখন। এয়া আঁচলটো এনেকৈ কলা গাড়ী দিয়া আছে, তাৰপিছত চিম্পুলকৈ ৰাখিছে এখন। চাওক কাৰোবাক যদি লাগে কমেণ্ট কৰিব, মই ফোন নাম্বাৰ দিম, মেছেজ কৰিম। আৰু এখন শাৰীয়ে হয়, এখন চকলেট কালাৰ, এখনো তেনেকৈ চিম্পুলকৈ ৰখা হৈছে, ফুল বচা নাই। এইটো আঁচল হয়, আঁচলটো এনেকৈ গাড়ী দিয়া আছে আৰু মাজৰখিনি এনেকৈ ৰখা আছে। শাৰীখন বহুত বহলকৈ বব লাগে ন, সেইকাৰণে অলপ কষ্ট হয়। এয়া এয়া হালধীয়া মেখেলা চাদৰ, এইটো এনেকৈ ফুল বচা আছে, অকল এইটো তলত এইডোখৰ। এয়া এখন মেখেলা হয় আৰু এখন চাদৰ, চাদৰখন কলা পাৰি দিয়া আছে। আঁচলটোত এনেই সৰুকৈ বুটা বাচি দিয়া আছে কেইটামান, তাৰপিছত মাজৰডোখৰ প্লেইনেই আছে। এয়া চাওক, এযোৰ পিংক কালাৰ মেখেলা চাদৰ, এযোৰ এনেকৈ বোৱা আছে। এয়া মেখেলা, এয়া চাদৰখনো তেনেকৈ চিম্পুলকৈ ৰখা আছে। এয়া এইটো গাড়ী সেউজীয়া আৰু কলা দিয়া আছে। এইযোৰ ৰঙা মেখেলা চাদৰ, এইযোৰ চিম্পুলকৈ ৰখা আছে। ইয়াত মুগা ৰঙৰ দহি বটা আছে, মানে মুগা মেখেলাৰ লগত পিন্ধিব পৰাকৈ আৰু। এয়া এখন চাদৰ, আৰু এখন চিম্পুল চাদৰ। ইয়াত চাদৰখনত গোটেইখনতে বুটা আছে, চকলেট কালাৰত মুগা ৰঙৰ বুটা বাছি দিছোঁ। এয়া চাওক, আৰু এইযোৰ চিম্পুলকৈ মেখেলা চাদৰ। এয়া কালাৰটো এইটো য়েল্ল'ও নহয়, এইটো যোনটো পপু কালাৰ নে কি বুলি কয় সেইটো। এয়া মেখেলা আৰু এয়া চাদৰ। এইবোৰ মানে ওচৰতে ক'ৰবাত যাবলৈ পটককৈ পিন্ধি যাব পৰাকৈ আৰু চিম্পুলকৈ ৰখা আছে। চব জেগাতে ফুল বচাটো পিন্ধি যাব ভাল নালাগে ন, সেইকাৰণে এনেকৈ বোৱা আছে। এইযোৰ নীলা চাদৰখন পিন্ধি আছোঁ। এয়া মেখেলা, এইযোৰ চিম্পুলকৈ ৰখা হৈছে। এইযোৰ অৰেঞ্জ কালাৰ হয়, এইযোৰ ফুল বচাই বাৰু। ইয়াত গোটেইযোৰতে মাজত বুটা আছে সৰু সৰুকৈ, এয়া আৰু কলা দহি বটা আছে। এইযোৰ এয়া চাদৰ আৰু এয়া মেখেলা। এইযোৰ সেউজীয়া মেখেলা চাদৰ, এনেকুৱা দুযোৰ বৈছিলোঁ। এনেকুৱা ভণ্টিৰ কাৰণে এযোৰ আৰু মোৰ কাৰণে এযোৰ, মোৰযোৰ এনেকৈ ৰাখিছোঁ। এয়া চাদৰ, এয়া মেখেলা।
এয়া চকলেট কালাৰ মেখেলা চাদৰ। এয়া গোটেইখনতে বুটা আছে, গোটেই মাজত বুটা, আঁচলটোত এনেই সৰুকৈ এইটো সেউজীয়া ফুল মাৰি দিয়া আছে, মাজত গোটেই হালধীয়া বুটা। এয়া চাদৰ আৰু এয়া মেখেলা। এইযোৰ কলা মেখেলা চাদৰ, এইযোৰো এনেকৈ বচা আছে। এয়া আঁচলটো ইয়াত ফুল বাচি অলপ বুটা কৰি দিয়া আছে, গোটেই চাদৰখনতে বুটা আছে। এয়া মেখেলা। এযোৰ সেউজীয়া মেখেলা চাদৰ হয়। এই যোনটো আনিছিলোঁ সেইটো সেউজীয়াই লগাইছিলোঁ, তাৰপিছত চাদৰখন এইটো হালধীয়াই বৈ দিছোঁ আৰু আঁচলটো এইটো সেউজীয়াই বোৱা আছে। ইয়াত ৰঙা কলা হালধীয়া বুটা বচা আছে গোটেই চাদৰখনতে। এয়া এখন মেখেলাখন উল্টা হৈ আছে। এযোৰ হালধীয়া মেখেলা চাদৰ, এযোৰ এয়া মেখেলা। এয়া এনেকৈ ফুল বচা আছে। এয়া এখন চাদৰ, চাদৰখনতো গোটেই মাজত বুটা আছে। দহি বতাই আছে এখন। এযোৰ বেঙুনীয়া মেখেলা চাদৰ, এইযোৰ একেই গোটেইখনতে বুটা আছে। এয়া চাওক, কমলা ৰঙৰ আৰু বগা। এযোৰ এখন চাদৰ হয়। এখন মেখেলা, মেখেলাখনৰ গোটেইখনতে বুটা আছে। এযোৰ মেখেলা চাদৰ। ইয়াৰ মেখেলাখন আছে অৰেঞ্জ কালাৰত, এয়া গোটেইখনতে বুটা। তাৰপিছত আৰু চাদৰখন আছে গ্ৰীণ কালাৰত। চাদৰখনত গোটেইখনত বুটা আছে সৰু সৰুকৈ, কমলা ৰঙৰ আৰু কলা ৰঙৰ। এয়া যিহেতু এইখিনি আমি নিজে পিন্ধিবৰ কাৰণে বৈছোঁ, এয়া আপোনালোকক যদি লাগে কমেণ্ট কৰিব, অলপ টাইম লাগিব, আমি বৈ দিম আপোনালোকক। এয়া এযোৰ পিংক কালাৰ মেখেলা চাদৰ। এনেকুৱা দুযোৰ বোৱা আছিলে, এযোৰ অলপ বেলেগ ষ্টাইলত বোৱা আছিলে আৰু এযোৰ এনেকৈ প্লেইনকৈ ৰখা আছে। এয়া চাদৰ, এইটো চাওক। ভাল লাগিলে কমেণ্ট কৰিব আৰু প্ৰয়োজন হ'লে অৰ্ডাৰ কৰিব পাৰে। এয়া মেখেলা, এযোৰ পাতলা, এইটো আকাশী ৰঙৰ বুলি কয় এইটো মেখেলা। এইখনো প্লেইন চিম্পুলকৈ ৰখা আছে। এয়া চাদৰ, এইযোৰ হালধীয়া মেখেলা চাদৰ। এইযোৰ ভণ্টিয়ে বুটা বাচিছিলে। এয়া চাওক, ডাঙৰ সৰু তেনেকৈ বুটা বচা আছে। এয়া কলা আৰু সেউজীয়া, চাওকচোন। এয়া আৰু এইখন চাদৰ, চাদৰখনতো গোটেইখনতে বুটা আছে মাজত। এয়া চাওক, দহি বটা আছে। এয়া আৰু এইযোৰ চিম্পুল মেখেলা চাদৰ। এই কালাৰটো বহুত ভাল লাগে, চাওকচোন। এয়া এইখন মেখেলা হয় আৰু এখন চাদৰ।
চাদৰখন এনেকৈ ৰখা হৈছে। এয়া এইযোৰ প্লেইনে হয়, এনেকৈ ৰখা আছে। এইটো পাতলা বেঙুনীয়া এযোৰ। এয়া মেখেলা আৰু এয়া চাদৰ। চাদৰ এইযোৰ কালাৰটো বহুত ভাল লাগে। এয়া চাওকচোন, কালাৰকেইটা ইমান ভাল লাগে। এইযোৰ এনেকৈ আধালৈকে কলা বোৱা আছে, তাৰপিছত ওপৰডোখৰ এনেকুৱা এইটো কালাৰ হ'ব জানো। এয়া ভাল লাগিছে। এয়া চাদৰ। আমাৰ মানে এনেকুৱা প্লেইনকৈ ৰখা মেখেলা চাদৰো বহুত আছে, বুটা বচাও আছে বাৰু। এনেকুৱা কেইযোৰ মানে পিন্ধিবৰ কাৰণে ভাল লাগে। ফুল বচাটো য'ত হ'লেও পিন্ধি যাব মন নাযায়, সেইকাৰণে এইটো প্লেইনটো বেছি ভাল লাগে। আৰু এইযোৰ য়েল্ল' কালাৰ 3যোৰ বোৱা আছিলে। এয়া আমাৰ 3জনীৰ কাৰণে। এয়া মেখেলা আৰু এয়া চাদৰ। চাদৰ সেউজীয়া, কলা, ৰঙা বুটা বচা আছে ইয়াত। এইযোৰ বেঙুনীয়া। এয়া মেখেলা চিম্পুলকৈ আছে এইযোৰ। আৰু এয়া চাদৰ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইযোৰ পাতলা পিংক কালাৰত আছে। এয়া মেখেলা, এয়া চাদৰখন ইয়াত পাৰি দিয়া আছে, কলা পাৰি। কলা পাৰি, আঁচলটো এনেকৈ আছে। এয়া চকলেট কালাৰত আছে, সেউজীয়া গাড়ী দিয়া আছে। এয়া মেখেলা আৰু এয়া চাদৰ। বোৱা মেখেলা চাদৰবোৰ পিন্ধি মানে বহুত ভাল লাগে, আৰাম লাগে পিন্ধিয়ে ভাল লাগে। আৰু এইবিলাক এইযোৰ আছে চিলভাৰ কালাৰত, এইটো কালাৰো বহুত ভাল লাগে। এয়া চাওক, এয়া মেখেলা এনেকৈ ৰখা হৈছে। তাৰপিছত এয়া চাদৰখনো চিম্পুলকৈ তেনেকৈ আছে। এয়া আৰু এইযোৰ নীলা। এয়া মেখেলা এনেকৈ গাড়ী দিয়া আছে। আৰু ইয়াৰ চাদৰখনো চিম্পুল। এয়া আঁচলটো এনেকৈ গাড়ী দিয়া আছে, হালধীয়া আৰু এইটো ৰঙা। আৰু এইযোৰ আছে সেউজীয়া আৰু কলা। এয়া চাওক, এইযোৰ এয়া মেখেলা আৰু এয়া চাদৰখনো এনেকৈ আছে গোটেইখন। এয়া আৰু এখন ছিংগল চাদৰ হয়। এনেকুৱা বৈছিলোঁ দুখন, মাৰ আৰু মোৰ কাৰণে। এয়া এইটো ৰিহাৰ টাইপত আৰু অলপ ঠেককৈ বৈছিলোঁ। এয়া মাজত হালধীয়া আৰু ৰঙা বুটা বচা আছে গোটেই মাজতে। আৰু ইয়াত আঁচলটো কেঁচ বচা আছে। এয়া কেঁচ বাচিছিলোঁ, এনেকুৱা দুখন বৈছিলোঁ। আৰু এয়া সেউজীয়া চাদৰ। এয়া
এইখন ৰঙা চিংগুল চাদৰ হয়, এইখনো কেচ বচা আছে মাজতে। ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া